guys, good morning and welcome back to my YouTube channel. বলক আজি আমাৰ ঘৰৰ আগফালৰ সুন্দৰ পৰিৱেশটি দেখাওঁ বলক। এয়া চাওক, মই দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ঘৰৰ আগফালৰ এই সুন্দৰ পৰিৱেশটি। আপোনালোকে কেনেকুৱা পাইছে জনাব মোক বলকচোন। আৰু অলপ দেখাবলৈ চেষ্টা কৰোঁ খোজকাঢ়ি। এয়া এইখিনি হৈছে ধান খেতি, আৰু ধান প্ৰায় কাটিবলৈ হ'বগৈ, আৰু এতিয়া সোণালী হৈ আহিছে, আৰু প্ৰায় 10-12 দিনত কাটিবলৈ হৈ যাব। বিস্কুট খাবি? বিস্কুট খাবি? অঁ, চাইফালে চাই দে বাবা। আমাৰ ডুক ধুনীয়া,